নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ঘৰতে কিদৰে মই দৈ বনাওঁ আপোনালোকক দেখুৱাম। প্ৰথমে আমি দৈৰ উপকাৰিতাৰ বিষয়ে দুটা কথা জানি লওঁ। এটা হৈছে দৈত থকা ভাল বেক্টেৰিয়াই আমাৰ পাকস্থলীটো শক্তিশালী কৰি ৰাখে। দ্বিতীয়তে দৈত থকা প্ৰটিন, কেলছিয়াম আদিয়ে আমাৰ শৰীৰৰ ছাল, চুলি, হাড় আদি স্বাস্থ্যৱান কৰি ৰাখে। গতিকে আমি সকলোৱে নিয়মিত দৈ খোৱা অভ্যাস কৰোঁ আহক। আজি মই দৈ বনাবলৈ 1 লিটাৰ গাখীৰ লৈছোঁ। প্ৰথমে মই গাখীৰখিনি গৰম হ'বলৈ দিম। এয়া গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া গাখীৰখিনি উতল আহিছে। এনেদৰে উতল অহাৰ পিছত প্ৰায় 15-20 মিনিটমান সময় গাখীৰখিনি অলপ কম জুইত ৰাখিব লাগিব, যাতে গাখীৰখিনি অলপ ডাঠ হয়। মাজে মাজে এইদৰে চামুচেৰে লৰাই থাকিব লাগিব। প্ৰায় 15-20 মিনিট এইদৰে থকাৰ পিছত এতিয়া গাখীৰখিনি ঠাণ্ডা হ'বলৈ দিব লাগিব। গাখীৰখিনি অলপ কুহুমীয়া গৰম থাকোঁতে মই এইখিনি আইনাৰ পাত্ৰ এটাত বাকি লৈছোঁ, কাৰণ মই আজি আইনাৰ পাত্ৰত দৈ হ'বলৈ দিম। এইদৰে দৈ বনাবলৈ অলপ আগৰ দৈ লাগে। মোৰ এই গিলাচটোত 2 চামুচ আগৰ দৈ আছিলে। ইয়াত মই অলপ গাখীৰ লৈ ভালদৰে ঘুটি লৈছোঁ। এইদৰে ঘুটি লৈ এই গাখীৰখিনি মই এতিয়া আইনাৰ পাত্ৰটোত বাকি দিম আৰু ভালদৰে ঘুটি দিম, যাতে দৈখিনি গাখীৰত মিক্স হৈ যায়। এতিয়া এই গাখীৰখিনি প্ৰায় 6-7 ঘণ্টাৰ বাবে ঢাকোন দি থৈ দিব লাগিব, আৰু প্ৰায় 6-7 ঘণ্টা পিছত এই গাখীৰখিনি খুব ধুনীয়া দৈ হয়। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ঠাণ্ডা দিনত এইদৰে দৈ হ'বলৈ দিলে 6-7 ঘণ্টাতকৈ অলপ বেছি সময় লাগিব। ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।